হাই বিহু উপলক্ষে আমি গৈছিলোঁ লখিমপুৰৰ গণেশ মন্দিৰলৈ গোটেই পৰিয়ালৰ লগত। এয়া আমি মন্দিৰ গৈ পালোঁ আৰু মন্দিৰটো দেখিবলৈ ইমান ধুনীয়া এখন নাৱৰ দৰে। মোৰ দুইজনী চিষ্টাৰ আপোনালোকক হাই কৈছে আৰু মন্দিৰৰ গেট বন্ধ হোৱাৰ কাৰণে আমি এনেকৈ দৰ্জাৰ মুখতে ৰখি আছোঁ, মানে গেটখনৰ মুখতে। আমি গৈ পালোঁ বেয়া সময়ত 12টাৰ পৰা 1:30লৈকে থাকে মন্দিৰ বন্ধ আৰু বাহিৰৰ পৰা এনেকৈ মন্দিৰটোকে চাই মেলি আমি বহি থাকিলোঁ। ফাইনেলি আমি পূজা কৰিবলৈ সুযোগটো পালোঁ আৰু আমি এয়া পূজা কৰি লৈছোঁ। মানে মনত বহুত কিবাকিবি আশা কৰি থৈ আহিছোঁ, যদি সফল হয় আপোনালোকক জনাম। তাৰপিছত আমি প্ৰসাদ খালোঁ কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই, বহুত ভোক লাগি আছিলে। তাৰপিছত আমি অলপ কৰিলোঁ ফটো ছেশ্যন, তাৰপিছত মন্দিৰটোৰ চাৰিওফালে ঘূৰিলোঁ। মন্দিৰত ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে এয়া আৰু বহুত কিবাকিবি জীৱ জন্তুও আছে। তাৰপিছত আমি বিদায় ল'লোঁ মন্দিৰৰ পৰা। তাৰপিছত আহি থাকোঁতে আমাৰ আকৌ ভোক লাগি গ'ল, সেইকাৰণে আমি এখন হোটেলত ৰখিলোঁ আৰু আমি তাত খালোঁ ৰুটি চব্জি। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি কিবাকিবি কিনিবলৈ ৰখিলোঁ আৰু এই ভণ্টি কিনিলে বন বগৰী। আজিলৈ ইমানেই, ভিডিঅ'টো লাইক এটা কৰি দিব।